যদি হঠাৎ আপোনাৰ বুকুখন বাওঁফালে খুব বেছিকে বিষাইছে, প্ৰচণ্ড বিষ হৈছে, আপুনি সহ্য কৰিব পৰা নাই, এনেকুৱা লাগিছে যে আপোনাৰ হাৰ্ট এটেক হ'ব, তেতিয়া আপুনি কি কৰিব, তৎক্ষণাত এইটো পজিশ্যনত, এই যে মই দেখুৱাইছোঁ এইটো পজিশ্যনত আপুনি বহি দিব। এনেকৈ বহি দিলে আপোনাৰ বুকুৰ বিষ যথেষ্টখিনি ৰিডিউচ হৈ যাব, মানে কমি যাব। আৰু সেই সময়ত আপুনি লগতে আৰু এটা কাম কৰিব কি, ডাঙৰ চাই আদাৰ টুকুৰা এটা মুখত লৈ চুবাব। এনেকৈ চুবাওঁতে আপোনাৰ চকুৱেদি হয়তো পানী আহিব, কিন্তু ৰসখিনি আপুনি এনেকৈ চুবাই চুবাই অকণ অকণকৈ গিলিলে আপোনাৰ বুকুৰ বিষ যথেষ্টখিনি কমি আহিব, মানে হাৰ্ট এটেক হোৱাৰ চান্সটো বহুখিনি কমি যাব। তাৰ পাছত আপুনি ডক্তৰৰ ওচৰত যাওক, কাৰণ যদি আপুনি এই কামটো নকৰে, যদি ৰাস্তাত কিবা অঘটন ঘটে, তেতিয়া ডক্তৰে কি ক'ব যে আপোনালোকে আনোতে পলম কৰিছে। ঠিক আছে, গতিকে যদি আপুনি ডক্তৰৰ ওচৰত যোৱালৈকে ভালে কালে যাব পাৰে, মই সেইটোৱে কামনা কৰিছোঁ। আপোনালোকৰ এনেকুৱা সমস্যা হ'লে এই কামটো কৰি ল'ব। ধন্যবাদ।